Hello everyone, সময় এতিয়া 1:30 ভিডিওটো আৰম্ভ কৰা নহলে একদম আজি কিবা এটা মন নগল আসলতে ভিডিওটো আৰম্ভ কৰিবলৈ নতুন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো তো আৰম্ভ কৰোতে একদম মনটো হেমেকা টাইপ আৰু এতিয়া আছো আমি ঘৰত একদম বাথৰুমৰ সন্মুখত ঘৰলৈ আহিলো গোলাঘাট নাওজান আজি কিবা সোমবাৰ আমাৰ বুঢ়িয়াই সকাম খাবৰ কাৰণে আহিলো আজি আমি গাড়ী লৈ অহা নাই ট্ৰেইনত আহিলো যেহেতু কাৰণে বিৰাট ভাগৰ লাগিছে আহি পালোহি এটা 15 মানতে পালোহি কিন্তু এতিয়া মানে বাথৰুমটো সন্মুখত এই ষ্টেপতে এনেকে বহি আছো থি বোলে এলা লাগিছে এতিয়া 2টা বাজু হ'ল অহাৰ পৰা ইয়াতে বহি আছো ভাবিছো কি মুখ হাত ধুলো বাৰু কি দেউতা গৈ তামোল দিলোগে মৰিহালে ইয়াতে বহি আছো মা আহিছে এতিয়া সকামৰ ঘৰৰ পৰা যাওঁ আকৌ সকামৰ ঘৰলে কাপোৰ চাপোৰ চেঞ্জ কৰো মাৰ লগত যাওঁ সকামলে কাইলে আছে ভোজ পৰখিলে যাম গৈ ঘৰ সৰি ঘৰ নহয় শিৱসাগৰ ৰুমলে আমাৰ বলিতে যাওঁ পানী লাগিছে তুমি কোপালি নোৱাইব আকৌ কোৱাচোন কি হ'ল পগটেনা এইটো বস শুলু দুটা আৰু দুন্দি এটা আছিলে আৰু মই আছিলো আৰু খাবলৈ লাগিব আৰু ইয়াত পগটেনা মাংগালা আছে আৰু চেডেল আছে খাবলৈ দুটা হেনো বোলে আমলখি আছে বোলে বহুত ডাঙৰ বোলে দেখাই দিছো দেই কোনকেইটা দেখিছে জানো এইকেইটা চাক মাংগল দুটা বোলে আমলখি বোলে ইমান ডাঙৰ বোলে এইটো ৰবাব টেঙা হয় তাৰ আমলখি বুলি কৈছেগে একেবাৰে চিঙিবা খাব লাগিব আমি কাইলৈ পখিলে মানে সকামলৈ ওলালো এয়া ৰেডি হৈ গলো মা মই এইফালে আমাৰ বেটি ঘৰটো টিং চিং বনাই দেখোন সময় এতিয়া 4টামান বাজিলে চাগে 3টামান বাজিছে জানো 3টা 4টামান বাজিলে সকামলৈ ওলাইছো ভণ্টি অহাই নাই চিঞৰি দিয়ক এদিন পিছত চিঞৰিব বাৰী পাছফালে আহি আছো আগফালে বাৰীখন পাৰ হৈ গ'লে পাই যাম সকামৰ সকামৰ ঘৰ পাই গ'লোহি আমি সকামৰ ঘৰ এয়া হৈছে বুঢ়িয়াই আমাৰ মাৰ ভাগৰ পেহীয়ে আমি সকামলৈ আহিছোঁ এয়া আমাৰ হাঁহি বেটিয়ে খেলিবলৈ লগ পাই গ'ল লগৰ ছোৱালী এতিয়া তিনিওজনীয়ে খেলি আছে ভিতৰত ইয়াতে থাকক সিহঁতি এতিয়া সকামৰ ঘৰত জলপান খোৱাৰ সময় মই খালো বেটিয়ে শেহতীয়াকৈ খাই আছে তো তাই খাই লওক আজি ৰাতিপুৱা খানাটো হাঁহে হ'ব দাদাই কাটি আছে হাঁহ হেল্ল' এভৰিৱান আজি হৈছে মঙ্গলবাৰ নেক্সট ডে ঘৰত এনেকে বহি আছো বাৰান্দাত কুকুৰটো দেখাই দিয়া কুকুৰ পোৱালি এটা আনিছে নতুনকে আমি সকামৰ ঘৰত গৈ ভোজ খাই আহিলোগে বেটি আছে সকলো আলহীও গ'ল এতিয়া সময় 1:30-2টামান বাজিলে আৰু খাই বৈ এতিয়া বহি আছো ভিডিও একো কৰা হোৱা নাই তেনেকে সকামৰ ঘৰটো নাই কৰা বেলেগ একো কৰা হোৱা নাই মন যোৱা নাই খুব ভাগৰ লাগিছে এয়া আমি ওলাইছো এতিয়া সকামৰ ঘৰলে ৰভা ভঙাৰ খানা খাবলে কিন্তু ৰভা ভাঙিবলৈ দিনত নাই যোৱা শুই থাকিলে দিনটো কো কাম কৰিবলৈ জানে কিন্তু এতিয়া ভাত কেইটা খাবলৈ যাবলৈ ওলাইছে দেই লগতে মইও ওলাইছো একবাৰ দিনত ভোজ খাই আহিলো এতিয়া আকৌ ওলাইছো ৰভা ভঙাৰ খানা খাবলৈ